ওই শুদ্ধ তই কিয় কান্দি যাব দিতৰ পৰা তাকেতো গাৰ্লফ্ৰেণ্ডে পাতিলা নেকি ইয়াক কালি স্কুল খুলিব তাকে চিন্তা কৰি আছো মই গৰম বন্ধটো ক'তো যোৱা নহ'ল কালি স্কুলে যাব হ'ল কালি মই স্কুল নাযাওঁ তহঁতে কিন্তু ছাৰক নকাবি এই স্কুল কি বস্তু এইটো স্কুল ক'ত আছে মইতো স্কুল যাম কালি মোক বুলেট লাগব স্কুলত গেলি কি পায় খিচুৰি খাব পায় নাখাওঁ মই খিচুৰি কেনবা পাওঁ নাযাওঁ মই স্কুলত গোটাই গাটো খামে বাহ মুকেশ বাহ কালি স্কুলত মাংসৰ লগত ভাত খলি ভাল আছিল দিবা তোৰ চিপৰা মাষ্টৰে মাংসৰ লগত ভাত পাবি তই দালি আৰু ভাত মোৰ ফালে কি চাই তই যাওঁ ঘৰত ঐ সূৰ্য আগত বহা ছোৱালীকেইটা নতুন দেখোন বানপানীত উঠি আহিল নেকি এই নহয় ছাৰৰ জীয়েক বোলে সেই দুটা ঐ কি কোৱা ইমান ঠৌকা চিয়া আছে না ছাৰৰ এটাক পতাই চাওঁ নেকি কিন্তু এটা কথা আজি ভাল দেখাবাটো মোৰ কি যোনে পতাব পাৰে তাৰে হ'বইতো তই খালি নিজৰটোহে চিনি পোৱা নালগে দে মোক দুটা ময়ে ল'ব পাৰিম সেই পিছফালে বহা ল'ৰা দুটা আমাৰে কথা কৈ আছে চুলি নাচাকিয়া তাৰ ৰঙা ৰঙা থিয়ে ঠিক টিকলা পুহুৱে জানো সেন্দে দুটাই পাচ্ছি যেনেকে পাদা বাছ ৰুমটো ডিমা বচা বাছ ঐ সূৰ্য আমাৰ দুটাৰে কথা কৈ আছে নেকি চাই থকা নাই মই সেন্দক নাজনো মই গিলান মতিয়ে ঘৰ মই ইয়াৰ অলপ আগতকে বেছিয়ে হৈছে হে ভগৱান মোৰ লগত কিয় এটা আপি নুপুতে চিংগলে আহিছো চিংগলে যাম নেকি ভগৱান ঐ মুকেশ কি ওলাই প্ৰপ'জ কৰিলে নাই কবিতাৰ পিছত ববিতা ঐ সূৰ্য কি ওলাই তোৰ আজি একমাহ গৰম বন্ধ বলো চালা ক'তো যাব নাপালো কলপাত লিখব দিলে লিখোঁতে গেল দিনকেইটা ঐ কি কলপাত লিখব দিলে ঐ তোক 60খন কলপাত লিখিব দিছিল তই কি পাহিলি নেকি শেষ দে আৰু আজি শেষ দে মইতো লিখি আনছো কৈ দিম তনে লিখি আনা নাই বুলি কৈ দিম তই কি আমাৰ মাৰা খবা করছ তই যদি ছাৰক কৈ দিয়া তই কৈ দিম পৰফাটো ভাল পাওঁ বুলি ছাৰক কবা আহে গুড মৰ্নিং ছাৰ গুড মৰ্নিং হে ভগৱান আজি ছাৰৰ গাড়ী নাখালি হ'ল কলপাতখিনি লিখছে না শেষ দে আৰু আজি সিদ্ধ লৈ আহা কলপাত ছাৰ মই কলপাত লিখিছিলো কিন্তু কোনো কিন্তু চিন্তু নাই কলপাত লৈ আহা ছাৰ কলপাতখিনি গৰুৱে খালে কি গুৰুৱে খালা এই জিতিন মাষ্টৰক চিনি পোৱা নাই তোমালোকে ফাঁকি দিব আছা মোক গৰুৱে খোৱাটো বা কি ডাঙৰ কথা হ'ল মিটিকৰ বহিয়ে গৰু খাই যায় আৰু মুকেশ তোৰ কি হ'ল ছাৰ শিল বৰষুণত গোটেই কলপাতখিনি ফাটি গেল আৰু নিবা তোমাৰ কি হ'ল ছাৰ মোৰ তুলনি বিয়া আছিল আচ্ছা মুকেশ তুমি মোক এটা কবিতা এটা শুনোৱা নমস্কাৰ মোৰ নাম মুকেশ আৰু মই আজি কবিতা এটা আবৃত্তি কৰিব ওলাইছো তাতে যদি কিবা ভুল ভ্ৰান্তি হয় আপোনালোকে যেন চেণ্ডেল নুদুলাই কি ফাল্টু কৰি আছা ইয়াত সোনকালে কবিতাটো মাত কবিতা তুমি কিয় গলা মোৰ পৰা আঁতৰি কবিতা সদায় মনত পৰে তোমাক দিনে ৰাতি কবিতা খাওঁতে বহুতে লওঁতে থওঁতে সদায় তোমাৰে কথা ভাবো কবিতা কিয় গলা মোৰ পৰা আঁতৰি তুমি বহুত ভাল পাওঁ কবিতা প্লিজ ঘূৰি আহা এইটো কবিতা মাতছা না কি কৰিছা ছাৰ কবিতা মোৰ গাৰ্লফ্ৰেণ্ড আৰু তাই মোক ব্ৰেকআপ দি এৰি থৈ গ'ল ছাৰ আৰু সেইকাৰণে মই তাইৰ নামত এটা কবিতা আবৃত্তি কৰিলো ছাৰ তই কি ফাল্টু কৰিম বুলি ভাবিছা নেকি যা ভালে বহি যা সিদ্ধ ছাৰ মই একো কৰা নাই বানপানীৰ বিষয়ে তুমি ৰচনা কৰা বানপানী হলে আমাৰ নিচিনা দুখীয়া মানুহৰ বহুত লছ হয় আৰু কিছুমান ইউটিউবাৰৰ কাৰণে বহুত বেছি লাভ হয় গুৱাহাটীৰ বানপানীৰ কাৰণ হ'ল প্লাষ্টিক আৰু বানপানীৰ টাইমত বিকাশিতে গোৱাত গৈছিল দ্বীপজ্যোতিয়ে ডাঙৰ ফুকুৱা মাছ পাইছিল জাল মাৰোতে বানপানীত আয়ো দিবা পিটি মাৰো নে ধুপ এইটো গান ভাইৰেল হৈছিল ছাৰ তোক মই বানপানী ৰচনা কৰিব দিছিলো তোক মই বানপানীৰ নিউজ ক'ব দিয়া নাই যা ইউটিউবত পোৱা কাৰণেহে কৈছো মই শুদ্ধ বানপানীৰ ৰচনাখন ভাল লাগিল কিন্তু বহুত ভাল লাগিল কি কোৱা হয় থেংক ইউ ওয়েলকাম টু মাই সেকেন্ড চেনেল ডিম্পুছ ব্লগ আৰু মই আজি আহিছো গাইজ এখন ধুনীয়া এলপি স্কুলত আৰু মোক মাতিছে মৰমৰ ছাৰজনে মই দেখাইছো আপোনালোকক এইজনে হ'ল শিক্ষক মহোদয় আৰু মোক মাতিছে আৰু আপোনালোকৰ লগত কথা পাতি দেখাম ডিম্পু তুমি আহিলে ভাল লাগিল আমাৰ স্কুলখন অলপ ভালদৰে দেখাবা ডিম্পু দা মোবাইলটো আনা নহ'ল নহ'লে সেলফি উঠিব পালো হয় মাই গড ডিম্পু দা আপোনাৰ ব্লগত মই আহিছো না স্কুলখনত আহি বহুত বেছিয়ে ভাল লাগি গৈছে কাৰণ মোৰ সেই আগৰ দিনসমূহ মনত পৰি গৈছে আৰু এনেকৈ ল'ৰা ছোৱালীসমূহ বহি আছে আৰু ছাৰে পঢ়াই আছে আৰু এতিয়া চাহ খাব পালে হ'ল দিয়ক গাইজ তোমালোকৰ স্কুলত আহি যে কেনেকুৱা লাগিছে স্কুলত আহি মই বহুত বেছি ভাল পাওঁ গৰম বন্ধটো মই আহি পেলাই বাৰান্দাত বহি গৈছো বেটা সেইকাৰণে কলপাত লিখা নাই তই ডিম্পু দা
মোৰ এটা ইউটিউব চেনেল আছে দেয়াৰ অসম মোৰ চেনেলটোৰ নাম অলপ কৈ দিব প্লিজ মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনৰ চেনেলৰ লিংকটো দি দিম আপোনালোকে গৈ প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলটোৰ নাম কি আছিলে দেয়াৰ অসম দে আৰু হ'ব দে আৰু ছাবস্ক্ৰাইব কৰি দিবি দে আৰু এতিয়া মই প্ৰিন্সিপাল ৰুমত গৈ আছোঁ আৰু আপোনালোকেও দেখাম কিছুমান অদ্ভুত অদ্ভুত বস্তু আছে আপোনালোকক সকলোখিনি দেখাব চেষ্টা কৰিম তো ভিডিঅ'টো আপোনালোকে চাই থাকক